হে নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোকৰ নিশ্চয় ভালেই আৰু আজি এই ভিডিঅ'টোত মই আপোনালোকক ইউটিউবত নতুন এটা আপডেট আহি আছে আৰু সেই আপডেটৰ বিষয়ে জনাম তো কমপ্লিট ভিডিঅ'টো চাই থাকিব স্কিপ নকৰিব যেহেতু ইউটিউবত আপডেট আহি আছে এতিয়াৰে পৰা আপোনালোকে 4000 ঘণ্টা ওয়াচ টাইম আৰু 1000 সাবস্ক্ৰাইবাৰ প্ৰয়োজন নাই এটা ইউটিউবৰ আপডেট আহি পৰিছে আৰু সেই আপডেটৰ বিষয়ে তো যেটো আপোনালোকে থাম্বনেইলত দেখিলে এটো হসা যে 1000 সাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা ওয়াচ টাইমৰ প্ৰয়োজন নাই এতিয়াৰ পৰা ইউটিউবত আৰ্নিং কৰিব হলে তো কমপ্লিট ভিডিঅ'টো চাই থাকিব স্কিপ নকৰিব যদিও আপুনি ইউটিউবত ভিডিঅ' চাই বা ভিডিঅ' ক্ৰিয়েট কৰে কাৰণ আজি এই আপডেটটো বহুত ইন্টাৰেষ্টিং এটা আপডেট হয় আৰু কমপ্লিট ষ্টেপ বাই ষ্টেপ আপোনাক বুজাই কম আপডেটৰ পৰা আপুনি কেনেকৈ আৰ্নিং কৰিব পাৰিব সো বন্ধুসকল আপডেটটো হৈ গ'ল এনেকুৱা ধৰণৰ যেহেতু এমাহ দুমাহৰ আগৰে পৰা ইউটিউবে এতিয়া শৰ্ট ভিডিঅ'বোৰক গুৰুত্ব দি আছে আৰু শৰ্টছক প্ৰমোট কৰি আছে সো এই আপডেটটো শৰ্টছৰ ওপৰত যদিহে আপুনি ব্লগ ভিডিঅ' বা টেক ভিডিঅ' বা আনবক্সিং ভিডিঅ' যিকোনো ধৰণৰ ভিডিঅ' ক্ৰিয়েট কৰে চাই থাকিব স্কিপ নকৰিব এই আপডেটটোৰ পৰা আপুনি সুবিধা ল'ব পাৰিব সো বন্ধুসকল যদিহে আপোনালোকে ইউটিউবত শৰ্টছ ভিডিঅ' ক্ৰিয়েট কৰে তেনেহ'লে আপোনালোকৰ কাৰণে ভাল খবৰ ইউটিউবত নতুন এটা আপডেট আহি পৰিছে আৰু সেই আপডেটটোৰ ফলত আপোনালোকে এতিয়াৰে পৰা ইউটিউবত শৰ্টছ ভিডিঅ' ক্ৰিয়েট কৰি আপোনাৰ চেনেলটো মনিটাইজেশ্যন নহ'লেও আপোনালোকৰ চেনেলত 1000 সাবস্ক্ৰাইবাৰ 4000 ঘণ্টা ওয়াচ টাইম নহ'লেও আপোনাৰ চেনেলত কোনো ধৰণৰ সাবস্ক্ৰাইবাৰ নাথাকিলেও আপোনালোকে ইউটিউবৰ পৰা আৰ্নিং কৰিব পাৰিব কেনেকৈ আৰ্নিং কৰিব পাৰিব কমপ্লিট ভিডিঅ'টো চাই থাকক স্কিপ নকৰিব আৰু যদি ভিডিঅ'টো তেলকে লাইক কৰা নাই এটা লাইক কৰি দিয়ক আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লওক কাৰণ এনেকুৱা ধৰণৰ ইন্টাৰেষ্টিং ভিডিঅ' লৈ আহো আপোনালোকৰ আগত ইউটিউবত চেনেলটা কেনেকৈ গ্ৰ' কৰিব তাৰ ওপৰতো নতুন নতুন ভিডিঅ' আহি থাকে এইটো চেনেলত সকল শৰ্টছ ভিডিঅ'ৰ যোনটো আপডেট আহি আছে আপডেটটোত তেওঁলোকে কৈছে যে তেওঁলোকে এটা বাজেট এটা ফাণ্ড ৰিলিজ কৰি আছে ইউটিউবে শৰ্টছৰ কাৰণে এটা ফাণ্ড ৰিলিজ কৰি আছে সেইটো ফাণ্ড হৈ গ'ল $100 million ফাণ্ড এটা ৰিলিজ কৰি আছে আৰু সেই $100 million শৰ্ট ভিডিঅ' ক্ৰিয়েটাৰসকলে পাব বাট কেনেকৈ পাব বা কি ধৰণৰ তেওঁলোকৰ যোনটো ৰুল হ'ব তেওঁলোকে জনোৱা নাই জাষ্ট তেওঁলোকে এটা ব্লগত পোষ্ট কৰি কৈছে যে অহা মাহৰ ভিতৰত তেওঁলোকে শৰ্টছৰ কাৰণে $100 million তেওঁলোকে ৰিলিজ কৰিব গৈ আছে যিসকল শৰ্টছ ভিডিঅ' ক্ৰিয়েটাৰ হয় তেওঁলোকে পাব তাৰ পৰা আৰু সেই শৰ্টছ ভিডিঅ' ক্ৰিয়েটাৰ সকলে পাব যিসকলে তেওঁলোকৰ পলিচি তেওঁলোকৰ ৰুলছ মানি চলিব যদিও আপোনালোকে শৰ্টছ ভিডিঅ'ৰ পৰা আৰ্নিং কৰিব বিচাৰি আছে তেনেহ'লে তেওঁলোকৰ কিছুমান ৰুল আহিব আৰু সেই ৰুলবোৰ আপোনালোকে মানি চলিব লাগিব যদিহে আপোনালোকে কোনোবা সাইডৰ পৰা ভিডিঅ' ডাউনলোড কৰি আনি আপলোড কৰে তেনেহ'লে আপোনালোকে তাত কোনো ধৰণৰ আৰ্নিং কৰিব নোৱাৰিব যদিহে আপোনাৰ নিজৰ কণ্টেণ্ট হয় আপোনাৰ নিজৰ প্ৰতিভা আপুনি শৰ্টছৰ সহায়ত যদি দাঙি ধৰে তেনেহ'লে আপোনাৰ ভিডিঅ'টো যদি ভাইৰেল হয় তেনেহ'লে আপুনি আৰ্নিং কৰিব পাৰিব যদিহে আপুনি শৰ্টছ ভিডিঅ' ক্ৰিয়েট কৰে আৰু আপোনাৰ নিজৰ কণ্টেণ্ট হয় কোনো ধৰণৰ ব্লেগৰ কণ্টেণ্ট নহয় মানে ব্লেগ কোনো অডিয়েন্সৰ যদি আপোনালোকে ভিডিঅ' এটা ডাউনলোড কৰি পিনে আপলোড কৰে তেনেহ'লে কোনো লাভ নাই ইউটিউবে ডাইৰেক্ট কৰি দিছে ব্লগত মই লিংক ডিছক্ৰিপশ্যন দি দিম আপোনালোকে চেক কৰি ল'ব কমপ্লিট আৰ্টিকেলটো আছে তো যোনটো আপডেট আহি আছে তাৰ মই লিংক ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে চেক কৰি ল'ব কমপ্লিট আৰ্টিকেলটো পাই যাব আৰু তাত আপোনালোকে চাব পাব যে $100 million তেওঁলোকে অহা মাহৰ ভিতৰত ইউটিউব শৰ্টছৰ কাৰণে ফাণ্ড তৈয়াৰ কৰি আছে আৰু $100 million ফাণ্ডটোৰ পৰা যিসকল ক্ৰিয়েটাৰ্ছে শৰ্ট ভিডিঅ' ক্ৰিয়েট কৰে সকলে পাব যিসকল আমেৰিকা আৰু ইণ্ডিয়াৰ হয় তেওঁলোকে ডাইৰেক্ট কৈছে যে আমেৰিকা আৰু ইণ্ডিয়াৰ যিসকল শৰ্টছ ভিডিঅ' ক্ৰিয়েটাৰ্ছ হয় তেওঁলোকৰ বাবে $100 million ফাণ্ড এটা ৰিলিজ কৰিব এক মাহৰ ভিতৰত আৰু এই ফাণ্ডটোৰ ফালৰ পৰা আপুনি আৰ্নিং পাব যদিহে আপোনাৰ এটা চেনেল থাকে শৰ্টছ ভিডিঅ'ৰ আপুনি যদি তাত ৰেগুলাৰ শৰ্টছ ভিডিঅ' আপলোড কৰে নেলাগে আপোনাৰ চেনেলটোত 1000 সাবস্ক্ৰাইবাৰ 4000 ঘণ্টা ওয়াচ টাইম প্ৰয়োজন নাই জাষ্ট আপোনালোকে শৰ্ট ভিডিঅ' আপলোড কৰি থাকক যেতিয়া আপোনাৰ চেনেলটোত ভিউজ আহিব মানে আপোনাৰ ভিডিঅ'খিনিত যেতিয়া ভিউজ অহা ষ্টাৰ্ট হৈ যাব আপোনাৰ ভিডিঅ'খিনি যিহেতু শৰ্টছৰ ফালৰ পৰা ভিউজ আহিব আপোনালোকে জানে চাগে যে শৰ্টছ ভিডিঅ'ত স্ক্ৰল কৰি যদি আপোনাৰ ভিডিঅ'বোৰ চাই কোনোবাই তেনেহ'লে তাৰ পৰা আপোনালোকে মনিটাইজেশ্যন হৈ থাকিলেও আপোনালোকে আৰ্নিং কৰিব নোৱাৰে কিন্তু এতিয়াৰে পৰা যোনটো আপডেট আহি আছে তেওঁলোকে কৈছে যে যিসকল ক্ৰিয়েটাৰ্ছে শৰ্ট ভিডিঅ' ক্ৰিয়েট কৰিব তেওঁলোকৰ ভিডিঅ'খিনি সেই শৰ্টছ অপশ্যনটোত ওলাব লাগিব আৰু তেওঁলোকে যেতিয়া তেওঁলোকৰ ভিডিঅ'বোৰত ভিউজ অহা ষ্টাৰ্ট হৈ যাব কিন্তু তেওঁলোকে কোনো মাইলষ্টন দিয়া নাই যে 5 লাখ ভিউজ হ'ব লাগিব তেতিয়া আমি ইমান টকা দিম বা 10 লাখ ভিউজ হ'ব লাগিব আমি ইমান টকা দিম এতিয়ালৈকে কোনো ধৰণৰ তেওঁলোকে গাইডলাইন বনাই দিয়া নাই অতি সোনকালে তেওঁলোকৰ যোনটো গাইডলাইন হৈ আহি যাব তো তাৰ ওপৰত যদি আপোনালোকে কাম কৰে আপোনালোকৰ যদি শৰ্ট ভিডিঅ' চেনেল এটা ক্ৰিয়েট কৰে তাত যদি আপোনালোকে শৰ্ট ভিডিঅ' ক্ৰিয়েট কৰে তেনেহ'লে আপোনালোকে তাৰ পৰা আৰ্নিং পাব পাৰে সকলো ক্ৰিয়েটাৰ্ছে পাব শৰ্ট ভিডিঅ' ক্ৰিয়েটাৰ্ছ বাট তেওঁলোকৰ জেনুইন কণ্টেণ্ট হ'ব লাগিব তেওঁলোকৰ নিজৰ কণ্টেণ্ট হ'ব লাগিব বেলেগ যিকোনো এজন অডিয়েন্সৰ কণ্টেণ্ট যদি তেওঁলোকে তাত পাব্লিছ কৰে তেওঁলোকে আপলোড কৰে নেপায় যদিহে ভাবিছে আপুনি ইউটিউব শৰ্টছৰ পৰা আৰ্নিং কৰিব তেনেহ'লে চেনেল এটা এতিয়াই ক্ৰিয়েট কৰক আৰু চেনেলটো ক্ৰিয়েট কৰি সেই চেনেলটোৰ শৰ্টছৰ ওপৰতে ক্ৰিয়েট কৰক তাত বেলেগ ধৰণৰ ভিডিঅ' আপলোড নকৰিব আৰু যদিহে আপুনি আপোনাৰ প্ৰতিভাখিনি দাঙি ধৰিব বিচাৰিছে ইউটিউব শৰ্টছৰ আগত তেনেহ'লে তাৰ পৰা আপুনি আৰ্নিং কৰিব পাৰিব আৰু যদি ভাবিছে যে মই
ইনষ্টা ৰিলৰ পৰা ডাউনলোড কৰি ল'ম আপলোড কৰিম আৰ্নিং কৰিম নহ'ব নোৱাৰে কাৰণ ইউটিউবে তেওঁলোকে ডাইৰেক্ট কৈছে নিজৰ প্ৰতিভা হ'ব লাগিব আৰু নিজৰ কণ্টেণ্ট হ'ব লাগিব 100% তেতিয়াহে ইউটিউব শৰ্টছৰ পৰা আৰ্নিং কৰিব পাৰিব ধৰণৰ মনিটাইজেশ্যন অন কৰিবলৈ নেলাগে আপোনাৰ চেনেলটোত 1000 ছাবস্ক্ৰাইবাৰ 4000 ঘণ্টা ৱাচ টাইম ভিডিঅ' ক্ৰিয়েট কৰক আপলোড কৰক আৰু যেটো 100 মিলিয়নৰ যোনটো ফাণ্ড ৰিলিজ হ'বলৈ গৈ আছে আৰু এইটো ৰিলিজ হোৱাৰ পাছত সকলো শৰ্ট ভিডিঅ' ক্ৰিয়েটাৰ আছে যিসকলে নিজৰ ভিডিঅ' ক্ৰিয়েট কৰি আছে নিজৰ প্ৰতিভা দাঙি ধৰি আছে তেওঁলোকে আৰ্নিং কৰিব পাৰিব শৰ্টছৰ অপশ্যনটোৰ পৰা আৰু আগৰ ভিডিঅ'টোত মইতো ক'লোৱে আপোনালোকক শৰ্টছ অপশ্যনটো ক'ত আহি গ'ল এতিয়া বৰ্তমান এক্সেঞ্জ হৈ গ'ল তো যদি ভিডিঅ'টো চোৱা নাই চাই ল'গৈ আৰু যদিহে ভাবিছে আপোনালোকে এই শৰ্টছ অপশ্যনটোৰ সহায়ত আৰ্নিং কৰিব চেনেল এটা ক্ৰিয়েট কৰক চেনেল এটা ক্ৰিয়েট কৰি আপোনালোকৰ নিজৰ প্ৰতিভা দাঙি ধৰক ইউটিউব শৰ্টছৰ আগত 60 সেকেন্ডৰ ভিডিঅ' ক্ৰিয়েট কৰক আৰু যেহেতু চক আপোনালোকে যদি ইউটিউব শৰ্টছৰ পৰা আৰ্নিং কৰিব বিচাৰে তেনেহ'লে ইউটিউব এপ্লিকেশ্যনটোৰ পৰাই ভিডিঅ' ৰেকৰ্ড কৰিব লাগিব বেলেগ কোন ধৰণৰ এপ্লিকেশ্যনৰ পৰা যদি আপোনালোকে ভিডিঅ'টো ৰেকৰ্ড কৰি আনি আপলোড কৰে কোন ধৰণৰ আৰ্নিং নেপায় তাত তো যদিহে আপোনালোকে আৰ্নিং কৰিব বিচাৰি আছে ইউটিউব শৰ্টছৰ পৰা তেনেহ'লে নিজৰ এটা চেনেল ক্ৰিয়েট কৰি তাত আপোনালোকে ইউটিউব এপ্লিকেশ্যনটোৰ সহায়ত আপোনালোকে ভিডিঅ' ক্ৰিয়েট কৰক আৰু আপলোড কৰক অতি সোনকালে যিহেতু ৰিলিজ হ'ব গৈ আছে $100 মিলিয়ন তেনেহ'লে হয়তো আপুনিও আৰ্নিং কৰিব পাৰিব তাৰ পৰা সো বন্ধুসকল আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক আইকনটো অল নটিফিকেশ্যনত ক্লিক কৰি ল'ব আৰু লৈ আহিম আকৌ নতুন আৰু এটা ইণ্টাৰেষ্টিং ভিডিঅ' আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ